নমস্কাৰ সকলোকে শ্ৰদ্ধা আৰু মৰম জনাইছোঁ আৰু আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মোৰ আগৰ এটা ভিডিঅ'ত হাইস্কুল টেটৰ নিযুক্তি সন্দৰ্ভত কিছু কথা পাতিছিলোঁ আৰু আজিৰ ভিডিঅ'টোতো আমি এই সম্পৰ্কত কিছু কথা পাতিম। বহুতৰে মনত এটা প্ৰশ্ন আহি আছে যে এইবাৰ যিসকলে হাইস্কুল টেট পাছ কৰিছে 11,322 গৰাকী কেণ্ডিডেটে যে হাইস্কুল টেট এইবাৰ পাছ কৰিছে, গোটেইবিলাকৰ চাকৰি পোৱাৰ সম্ভাৱনা আছেনে নাই বা ভেকেঞ্চি ওলাবনে নাই, ইমান ভেকেঞ্চি ওলাবনে নাই ভৱিষ্যতে, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন সকলোৰে মনলৈ আহি আছে। গতিকে এইবোৰ কথাৰ এটা চিম্পুল এনালাইচিছ আজি আমি কৰিম আৰু তাৰ আগতে মই এটা সকলোকে অনুৰোধ জনাওঁ, যদি আপোনালোকে চেনেলটো নতুনকৈ চাই আছে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে সময়ত ভিডিঅ'বোৰ পাই যায় আৰু ভিডিঅ'বোৰ আনকো শ্বেয়াৰ কৰিব যাতে আনেও ইয়াৰ ইনফৰমেশ্যন বা খবৰখিনি পায়। আহোঁ এতিয়া আমি আমাৰ মূল বিষয়লৈ। আমি ইতিমধ্যে গম পাইছোঁ যে 8,000 ভেকেঞ্চি খালী থকা বুলি আমি গম পাইছোঁ আৰু এই খবৰটো আমি জানুৱাৰী মাহতে সকলোৱে পাইছোঁ। কিন্তু এই 8,000 যে ভেকেঞ্চি আছিল আমি এইটো বছৰৰ জানুৱাৰী মাহত পোৱা মিনছ 2019 চনৰ ডিচেম্বৰলৈকে এই ভেকেঞ্চিবিলাক হয়তো আছিলে। গতিকে আমি এই 8,000 ভেকেঞ্চিৰ পৰা 2020 চনত যিখিনি ভেকেঞ্চি ওলাব, ইতিমধ্যে আমি কেইদিনমান আগত যে আমি আলোচনা কৰিছিলোঁ যে চৰকাৰে ৰষ্টাৰ বিচাৰিছে পোষ্টবিলাকৰ। গতিকে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এই 8,000 ভেকেঞ্চি যে আমি খবৰ পাইছিলোঁ 8,000 ভেকেঞ্চিৰ, তাৰ ওপৰত আৰু ভেকেঞ্চি যোগ হোৱাৰ সম্ভাৱনা আছে যেতিয়া নিযুক্তি প্ৰক্ৰিয়া হ'ব। তাৰোপৰিও আমাৰ অসমত 4,000তকৈ বেছি হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, অৰ্থাৎ ছেকেণ্ডাৰী ছেকশ্যনৰ স্কুল 4,000তকৈ বেছি আছে। গতিকে ইয়াৰ পৰা এটা আমি অনুমান কৰিব পাৰোঁ যে প্ৰতি বছৰে 1,000 ভেকেঞ্চি আমি আশা কৰিব পাৰোঁ আমাৰ অসমত যিমান ছেকেণ্ডাৰী স্কুল আছে গোটেইবিলাকৰ পৰা। গতিকে আমি যদি 2019 ডিচেম্বৰলৈকে আমি 8,000 ভেকেঞ্চি ধৰি থৈ দিওঁ, তেতিয়াহ'লে 20, 21, 22 আগন্তুক 3 বছৰত যদি আমি প্ৰতি বছৰে 1,000কৈ ভেকেঞ্চি ধৰোঁ, 11,000 ভেকেঞ্চি ওলাব বা 11,000 ভেকেঞ্চি হ'ব টোটেল। তাৰোপৰি আপোনালোকে এটা কথা মন কৰিছেনে নাই নাজানো, আমাৰ এইবাৰ যিখন বাজেট ঘোষণা হৈছিলে এই বাজেটত এটা কথা উল্লেখ কৰা আছিলে যে আমাৰ যিবিলাক চাহ বাগানৰ অঞ্চল আছে সেই অঞ্চলবিলাকত চৰকাৰে 100খন হাইস্কুল পাতিব। গতিকে এই 100খন হাইস্কুল যদি পাতে, তাত চৰকাৰে যেতিয়া নিযুক্তি দিব এই হাইস্কুল টেট উত্তীৰ্ণ কেণ্ডিডেটৰ পৰাই নিযুক্তি হ'ব। গতিকে তাতো আমি যদি এখন স্কুলত যদি 5জনকৈ শিক্ষক ধৰোঁ, তেতিয়াহ'লে 500 ভেকেঞ্চি ওলোৱাৰ সম্ভাৱনা আছে। গতিকে এই আমি 8,000ৰ লগত যদি আমাৰ নেক্সট বছৰকেইটাত 20, 21, 22 এই 3 বছৰত যদি আমি 3,000 ভেকেঞ্চি ধৰি থৈ দিওঁ, 8 আৰু 3 11,000, এইফালে 500, 11,500 ভেকেঞ্চি আমি চকুৰ আগত দেখা পাওঁ। গতিকে ইয়াৰ পৰা আমি এটা কথা স্পষ্ট হ'ব পাৰোঁ যে যিখিনি কেণ্ডিডেটে হাইস্কুল টেট পাছ কৰিছে এইবাৰ গোটেইখিনিয়ে চাকৰি পোৱাৰ সম্ভাৱনা আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা কি যে ইয়াৰ আগৰবাৰ যেতিয়া প্ৰথম 2013 যেতিয়া হাইস্কুল টেট হৈছিলে, তাত চাৰ্টিফিকেটৰ ভেলিডিটি আছিল 2 বছৰ। পিছত এই 2 বছৰৰ পৰা এক্সটেনশ্যন কৰা হ'ল। কিন্তু এইবাৰ যি হাইস্কুল টেট উত্তীৰ্ণ হৈছে কেণ্ডিডেটবিলাকে, তেওঁলোকৰ চাৰ্টিফিকেটৰ ভেলিডিটি ডাইৰেক্ট 7 বছৰ। গতিকে তেওঁলোকে 7 বছৰ এটা সময় পাব। গতিকে এই 7 বছৰ সময়টো যথেষ্ট দীঘলীয়া সময় আৰু এই 7 বছৰৰ ভিতৰত ভেকেঞ্চি যিমান ওলাব হয়তো আমাৰ গোটেইবিলাক কেণ্ডিডেট কাভাৰ হৈ যাব। গতিকে মোৰ এই এনালাইচিছৰ পৰা বা মোৰ এই যিটো আলোচনা কৰিলোঁ আমি, ইয়াৰ পৰা আমি এটা কথা স্পষ্ট হ'ব পাৰোঁ যে আমাৰ এইবাৰ যিসকল কেণ্ডিডেটে হাইস্কুল টেট পাছ কৰিছে গোটেইবিলাকে চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট আছে, কাৰণ পোষ্টৰ সংখ্যা বহুত আছে। ইতিমধ্যে আমি 8,000ৰ কথা গম পাইছোঁ, তাৰ উপৰিও সেই 2020, 21, 22 এনেকৈ প্ৰতি বছৰে যিবিলাক ভেকেণ্ট ওলাই আছে এই ভেকেণ্টবিলাকো চৰকাৰে নিশ্চয় এসময়ত ফিল আপ কৰিব। গতিকে এই যেতিয়া ফিল আপ কৰিলে তেতিয়া আমাৰ যিমান কেণ্ডিডেট আছে গোটেইবিলাকৰ লগত এডজাষ্ট হৈ যাব, অৰ্থাৎ যিমান ভেকেঞ্চি ওলাব সেই ভেকেঞ্চি অনুসৰি আমাৰ কেণ্ডিডেটো সিমানেই আছে বা কেণ্ডিডেট হয়তো অলপ কমিহে যাব, ভেকেঞ্চি বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। গতিকে এই কথাখিনি মই আপোনালোকৰ লগত আজি আলোচনা কৰিলোঁ। আৰু কিবা গুৰুত্বপূৰ্ণ বিষয় মই মনত পৰিলে মই আপোনালোকৰ লগত ডিছকাছ কৰিম। আৰু যদি আপোনালোকৰ কিবা কনফিউজন আছে কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। ধন্যবাদ।